ক'ত? অলপ এনে ওলাই যাওঁ ৰ'বা, সোনকাল ঘৰত আহি যাম। কোনো দৰকাৰ নাই, পৰীক্ষা আহি আছে তোৰ, যা পঢ়াত বহ। কিন্তু দেউতা সোনকালে আহি যাম, বিয়া নাযাব। পঢ়িবই যাওঁ মই, মন নোহোৱা হৈ গ'ল বাহিৰত যাব। বাহিৰত কেনেকে যাওঁ এতিয়া মই? কি কৰোঁ? আইডিয়া। ঘৰটো অলপ চাফা কৰি দিলোঁ ৰ'ব দেউতা। মাইকী ঝাৰু মাৰা নাই নেকি? ই বেটাই সঁচাকে পঢ়ি আছে নে আকৌ মোবাইল টিপি আছে? Bruh. ঐ বাবা, ৰাহুল, উঠ সোনকালে, মই গাঁৱত যাওঁ। শুনিছ নাই? ঐ উঠ। মই গাঁৱত যাওঁ, ভাত বনাই খাবি, ৰাতি 9টা মানত আহি পাম। হ'ব দিয়া। অঁ, ভালকে থাকিবি দেই কিন্তু। দিয়া দেউতা, বাই। মই যাওঁ। বাই। কিবা হ'লে ফোন কৰিব দেউতা। বাই বাই, মিছ ইউ। দুদিনমান নাহিবা? ধেই, মোবাইলটো আনিব পাহৰিলোঁ। अरे अभी तो पार्टी शुरू हुई है।